হেল্ল' এভৰিৱান, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই নিশ্চয়। আৰু আজি মই আপোনালোকৰ মাজলৈ এটা বগৰী মিঠা আচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে বলক মই কেনেদৰে বনাইছোঁ এবাৰ চাই লওঁ। আজি মই বনাম বগৰীৰ মিঠা আচাৰ। তাৰ কাৰণে বগৰী লৈ লৈছোঁ। বগৰীখিনি ধুনীয়াকৈ ধুই শুকুৱাই লৈছোঁ আৰু এইখিনি এনেকৈ অলপ অলপকৈ এৰুৱাই দিম মই, যাতে মিঠাটো ভিতৰলৈ সোমাই যাব পাৰে। আৰু মছলাৰ কাৰণে লৈছোঁ মই এয়া জিৰা গুড়ি 1 চামুচ, গৰম মছলা, শুকান জলকীয়া 3টা, তেজপাত এখিলা, জলকীয়া গুড়া আৰু এয়া 5 ফোৰণ আৰু এয়া মই গোটা জিৰা লৈছোঁ। আৰু এয়া গুড় লৈ লৈছোঁ এনেদৰে উলিয়াই। আৰু এই আচাৰটো বগৰী মিঠা আচাৰটো খাই বহুত টেষ্টি লাগে, যিহেতু এতিয়া বগৰীৰ বতৰ। আৰু এনেকুৱাত যদি মিঠা আচাৰ বনাই খোৱা হয় তেনেহ'লে তাৰ সোৱাদটো আৰু বেছি হয়। গতিকে মই বনালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেন্তে বলক বনাওঁ, কেনেদৰে মই বনাওঁ চাই লওঁ। এতিয়া এখন পেন গৰম হ'বলৈ দিলোঁ আৰু তাত এতিয়া মই সৰিয়হৰ তেল দি ল'ম। এয়া তেলখিনি মই দি ল'লোঁ। তেল বহুত বেছি দিয়া নাই, যিহেতু মোৰ বগৰীৰ পৰিমাণটো কম, সেইকাৰণে মই সেইটো জোখত মিলাই কৰি দিছোঁ তেলখিনি। আপোনালোকে বগৰী সৰিয়হ হ'লে তেলৰ পৰিমাণটো অলপ বঢ়াই দিব। এতিয়া তেলখিনি গৰম হোৱাত ইয়াত মই 5 ফোৰণ দি দিছোঁ। তেলখিনি বহুত বেছি গৰম হৈ যাব নালাগে। গেছটো ল' ফ্লেমতে ৰাখিব। এতিয়া মই ইয়াত গোটা জিৰাখিনিও দি দিছোঁ, তেজপাতকেইটা দিছোঁ আৰু শুকান জলকীয়াকেইটা দিছোঁ। দি পেলাই মই অলপমান ভাজি ল'ম। এতিয়া এইখিনি মোৰ ভাজা হৈ গ'ল। মই ইয়াত বগৰীকেইটা দি দিম। মই বগৰীকেইটা দি লৈ এতিয়াও মই গেছৰ ফ্লেমটো ল'তে ৰাখি থৈছোঁ। বগৰীকেইটা একদম ল' ফ্লেমত ৰাখিব, নহ'লে খাবলৈ সোৱাদ নালাগিব। সেইকাৰণে একদম ল' ফ্লেমত ৰাখিব। ইয়াত এতিয়া মই দিম নিমখ সোৱাদ অনুযায়ী। যিমানটো বগৰী মোৰ কম কাৰণে মই অলপ কমাই দিছোঁ। আৰু এতিয়া ইয়াত দিম এতিয়া হালধি, আকৌ ভালকৈ এনেদৰে প্ৰায় 2 মিনিটমান সময় মই এনেদৰে লৰাই ল'ম। এতিয়া এয়া মই 2 মিনিটমান ভাজা হৈ গ'ল। ইয়াত মই এতিয়া দিম এয়া গুড়া মছলাখিনি। ইয়াত মই ধনিয়া গুড়িও দি দিছোঁ, অথনি দেখাবলৈ নহ'ল। এয়া মই এতিয়া মছলাখিনি ইয়াত দিলোঁ। দি এইখিনি ভালদৰে মিক্স কৰি ল'ম। লৰাই থাকিব লাগিব, নহ'লে মছলাখিনি জ্বলি যোৱাৰ চান্স আছে আৰু তেতিয়া খাই সোৱাদ নালাগিব। অলপ টাইম এনেদৰে ভাজি পেলাই মই ইয়াত গুড়খিনি দি দিম। এতিয়া মই ইয়াত এই গুড়খিনি দি দিম। এয়া মই গুড়খিনি দি ল'লোঁ। গুড়খিনি এয়া গলালৈকে মই এনেদৰে ভাজি থাকিম। গুড়টো বহুত কোমল আছিল, সেইকাৰণে বৰ সোনকালে এইটো গল খাই গ'ল। আৰু এয়া বহুত বেছি সময় আমি হেৰি কৰি থাকিব নালাগে, নহ'লে টান হৈ যাব। ইমান টান হোৱালৈকে আমি বগৰীটো ৰাখিব নালাগে। গুড়টো খালি অকণমান পাগ অহালৈকে এইখিনি আমি এনেদৰে ভাজি থাকিম। ভাজি থাকিব লাগিব, নহ'লে তলত লাগি যাব। সেইকাৰণে এনেদৰে ভাজি থাকিব অলপ টাইম। এয়া গুড়ৰ এয়া আহিছেই। এতিয়া বহুত বেছি সময় নালাগে। এয়া চাওক, এয়া কালাৰটো চেঞ্জ হৈ আহিছে আৰু আমাৰ গুড়খিনিও এনেদৰে ভালকৈ তাৰ উতলটো আহি গৈছে। আৰু এয়া চাওক, এনেকৈ অহাৰ পিছতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম।
আৰু বেছি সময় ৰাখিলে ই টান হৈ যাব সেইকাৰণে এনেদৰে মই ৰাখি অলপ টাইম গেছ ঠাণ্ডা হোৱালৈকে এনেদৰে লৰাই থাকিম নহ'লে লাগি ধৰিব আমাৰ বগৰী আচাৰ হৈ গৈছে বহুত বেছি সময়ো নালাগে সোনকালে হৈ যায় মই খাই খুব ভাল পাওঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এনেদৰে এইখিনি মই ঠাণ্ডা হ'লে উলিয়াই দেখাই আছোঁ কাঁচৰ বাউলত উলিয়াই দিওঁ সেয়া আমাৰ বগৰী আচাৰ খাবৰ বাবে ৰেডি হৈ গ'ল কেতিয়াও ট্ৰাই নাই কৰা যদি এনেদৰে এবাৰ বনাই চাব বহুত বেছি টেষ্টি হয় খাবলৈ আৰু বহুত বেছি সময়ো নালাগে সোনকালেও হয় আৰু বহুত সহজতে হয় গতিকে এনেদৰে এবাৰ বনাই খাই চাব বগৰী ছিজনত আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া নটিফিকেশ্যনবোৰ পাই থাকিব তেতিয়া আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই